নমস্কাৰ বন্ধুসকল, আজি আমাৰ ডামিনত থকা দুদিন হ'ল। মোবাইলত নেটৱৰ্ক নাই। কালি ৰাতি আগত মৰা ফটোবিলাক ভিডিঅ' এইবিলাকে চালোঁ। তেনেকৈ টাইম পাছ কৰি আছোঁ আৰু দুদিন হওঁতেই আমনি লাগি গৈছে। কোনো ফেচবুক হোৱাটছআপ একো কানেকশ্যন নাই, কোনো লগৰ বন্ধুৰ লগতো কানেকশ্যন নাই। টাৱাৰৰ পোষ্ট কেইবাটাও বনাই থকা দেখিছোঁ, হ'ব চাগে 2 এদিনতে। ইয়াৰ পৰা তললৈ 15-20 কিলোমিটাৰমান গ'লে পায়, 4G নেটৱৰ্কে পায়। আমাৰ লগৰ দুটাই তাত গৈ পেলাই কথা পাতি আহিছেগৈ, মই নগ'লোঁ, ৰুমতে শুই থাকিলোঁ। কাৰ লগত কথা পাতিলে এতিয়া 3 ঘণ্টামান কৰিলে। কাৰ লগত পাতিলে আৰু গিৰামত এইফালে ৰাস্তাৰ কামো চলি আছে। এইবোৰ ব্লক দি থৈছে পঢ়ি আহিব নোৱাৰাকৈ। এইবোৰ চব লোহাৰৰ ফেঞ্চিং লগাই থৈছে। वो भी काम कर रहे हैं, ইয়াতো কাম কৰি আছে, মানুহে কাম কৰি আছে। চব সেইফালে ডাৱৰ পাহাৰ আছে ন, ডাউন ন, এই নদীখন নেকি? কি আছে তললৈ দেখাই নাপায়। এইফালে কাম কৰা ল'ৰা কেইটামান বহি আছে, বহি পেলাই কি কৰি আছে জানো। পপলাইন এখনো আছে। সেইবোৰ চাওক, চব শিলবিলাক লোহাৰৰ ফেঞ্চিং দি লগাই থৈছে। কাম ইমান হোৱা নাই, অলপ কৰি আছে, লাহে কৰি আছে। কাম কৰা দেখাই নাইচোন সিহঁতক। এইবোৰ চব কি ধুনীয়াকৈ লগাই থৈছে। এইফালে ল'ৰা কেইটামান ৰখি আছে। कुचबिहार, वेस्ट बंगाल। कितना दिन हुआ यहाँ पे काम कर? 2 महीना हो गया। দুদিন হ'ল ইয়াত থকা। দুদিনতে আমনি লাগি গ'ল। কাইলৈ যামগৈ আৰু ঘৰলৈ। কাইলৈ ৰাতিপুৱাই যাম ঘৰত চাগে।